তেনালী ৰামৰ সাধু ৰামলীলা। ৰজা কৃষ্ণদেৱ ৰায়ৰ সাম্ৰাজ্যত দশেৰাৰ আগত অনেক ৰামলীলা অনুষ্ঠিত কৰা হৈছিল। ইখনতকৈ সিখন উন্নত আছিল। এবাৰ ৰজা কৃষ্ণদেৱ ৰায়ে ঘোষণা কৰিলে যে আটাইতকৈ শ্ৰেষ্ঠ ৰামলীলাখনে পুৰস্কাৰ পাব। তাৰ বাবে এখন সভা গঠন কৰা হ'ল। এই সভাখন ৰাজপুৰোহিত, সেনাধ্যক্ষ আৰু প্ৰধানমন্ত্ৰীক লৈ গঠন কৰা হৈছিল। তেনালী ৰামক ইচ্ছাকৃতভাৱে সেই সভাখনত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। সভাখনক শ্ৰেষ্ঠ ৰামলীলা নিৰ্বাচিত কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। সভাখনৰ সদস্যসকলে এখন গাঁৱৰ পৰা সিখন গাঁৱলৈ ৰামলীলা চাবলৈ গৈছিল। এটা নিৰ্দিষ্ট দিনত তেওঁলোকে ৰজাক কোনখন ৰামলীলা সৰ্বশ্ৰেষ্ঠ সেই বিষয়ে ক'লে। ৰজা কৃষ্ণদেৱ ৰায়ে তেনালী ৰামক সুধিলে, এতিয়া তুমি তোমাৰ মতামত দিয়া সভাখনৰ নিৰ্বাচনক লৈ। তাৰ পাছতে বঁটা বিতৰণী অনুষ্ঠান হ'ব। তেনালী ৰামে তেতিয়া ৰাজসভাৰ সকলোৰে আগত ক'লে, মহাৰাজ, সভাখনে সঁচাকৈ এখন শ্ৰেষ্ঠ ৰামলীলা নিৰ্বাচিত কৰিছে আৰু নকৰিবনো কিয়। ৰামলীলাখনৰ সদস্যসকলে এটা উষ্ম আতিথ্য সভাখনৰ সদস্যসকলক দিছে। তেওঁলোকৰ প্ৰত্যেককে এখন ছাটিন পাতৰ চল, এটা চন্দনৰ মূৰ্তি আৰু এটা দামী শংখ দিছে। এই কথা শুনি ৰজা আচৰিত হ'ল। এতিয়া এই কথাটো সকলোৱে গম পালে যে সভাখনৰ সদস্যসকলে ৰামলীলাখনৰ সদস্যসকলৰ পৰা ঘোচ লৈ সেইখন শ্ৰেষ্ঠ বুলি ঘোষণা কৰিবলৈ। ৰজা কৃষ্ণদেৱ ৰায়ে তেনালী ৰামৰ পৰা পৰামৰ্শ বিচাৰিলে। তেনালী ৰামে ক'লে, মহাৰাজ, শ্ৰেষ্ঠ ৰামলীলাৰ পুৰস্কাৰটো শিশুসকলে পৰিৱেশন কৰা ৰামলীলাখনক দিব লাগে। পুৰস্কাৰ পালে অহা বছৰত সিহঁতে আৰু কষ্ট কৰিব। সকলো সভাসদে তেনালী ৰামৰ কথাত সন্মত হ'ল। ৰাজপণ্ডিত, সেনাধ্যক্ষ, প্ৰধানমন্ত্ৰীজনে তেওঁলোকৰ কামৰ বাবে লাজ পালে।